Hello, hi friends, welcome to my YouTube channel Pranjal Gagoi. আপোনাক স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আপোনালোকক আজি এটা নতুন বিশেষ ভিডিঅ' লৈ আহিছো, এটা নতুন এণ্টাৰটেইনমেণ্ট দিবলৈ মই ওলাইছো। আপোনালোকে চাওক, এজন সুপ্ৰতিষ্ঠিত ব্যক্তি হ'বলৈ সমাজত বহুত কঠিন বা বহুত টান, কিন্তু এজন সুপ্ৰতিষ্ঠিত ব্যক্তি হ'বলৈ কি কৰা উচিত বা কি নকৰা উচিত তাক আপুনি জনাটো দৰকাৰ। আৰু এজন আপুনি সুপ্ৰতিষ্ঠিত ব্যক্তি হ'বলৈ আপুনি কি কৰিব লাগিব বা কি নকৰিব লাগিব, আৰু আপুনি নিজক কেনেদৰে কেয়াৰ ল'ব লাগিব বা নিজক কোনটো পথেৰে কোনটো দিশেৰে নিয়া উচিত বা কোনটো দিশেৰে নিয়া অনুচিত। আৰু আপোনালোকক ক'বলৈ গৈ আছোঁ এটা নতুন এণ্টাৰটেইনমেণ্ট, যিটো আপোনাক এণ্টাৰটেইনমেণ্টে আপোনালোকক মন আজিয়েই চেঞ্জ কৰি দিব পাৰিব মোৰ কথাৰ যোগেদি। আপোনালোকে চব ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ আপোনালোকক কৈ আছোঁ। চক, আজি আপুনি এজন ভাল মানুহ হ'বলৈ যোৱাৰ আগতে আপোনাৰ পাছত বহুতো লিংখিলাংখা আংকৈ বাংকৈ জেবাংকৈ বহুতো কিবা কিবি থাকিব পাৰে, কিন্তু এই লিংখিলাংখা আংকৈ জেবাংকৈখিনি আপুনি কেনেদৰে গুচাব বা কেনেদৰে কেয়াৰ লৈ দলিয়াই পেলাই দিব। কিন্তু এই লিংখিলাংখাখিনি আপোনাক হয়তো বিপদতো পেলাব পাৰে, হয়তো আপোনাক ধ্বংসও কৰিব পাৰে। সমাজত এনেকুৱা লিংখিলাংখা বস্তু আছে, লিংখিলাংখা বুলি কৈছোঁ, আংকৈ বাংকৈ জেবাংকৈ বুলি কৈছোঁ, কিয় কৈছোঁ কথাটো চাওক। যিসকলৰ পৰা আমি একোৱেই লাভ বা একোৱেই কৰিব নোৱাৰোঁ, বোলে বোপা আমুকটো নকৰিবি, বোপা তামুকটো নকৰিবি, আমুকলৈ নাযাবি, আমুকটো নাখাবি, বাট হোৱাই কিয় নকৰিবি, কিয় নাখাবি, কিয় নকৰিবি, কিয় নাখাবি, বাট হোৱাই কিয় কৰিবি। এই এনেকুৱা কিছুমান প্ৰশ্ন আহে, এনেকুৱা কিছুমান মানুহৰ মনত বহুতো চিন্তাত ব্যাঘাত জন্মায়। কিন্তু আমি কি কৰা উচিত, আমাৰ নিজৰ ব্ৰেইন ডেক জানিব লাগিব। নিজৰ ব্ৰেইন আছে, এটা মানুহৰ প্ৰত্যেক ব্যক্তিৰ এটা ব্ৰেইন আছে। এই ব্ৰেইনটোৰ যোগেদি আমি কি কৰিব লাগিব, কি নকৰিব লাগিব আমি জনাটো দৰকাৰ। কিন্তু এই ব্ৰেইনটো আমি ইউজ কৰাটো সৎ পথেৰে, সৎ কামত ইউজ কৰাটো দৰকাৰ। বেয়া পথে নহয়, কিন্তু সৎ পথেৰে সমাজত স্বীকৃত হোৱাটো উচিত। আমি নিজক চিনি পাব লাগিব। আমি নিজক যদি চিনি নাপাওঁ, আমি নিজক যদি জানি নাপাওঁ, তেতিয়া আপুনি কি কৰিব। যদি আপুনি নিজক জানি নাপায়, আপুনি নিজক চিনি নাপায়, মই কোন বুলি, মই কি হোৱা উচিত, মই কি কৰা উচিত বা কি কৰা অনুচিত, এই কথা যদি জানি নাপায়, কিন্তু লাইফত কাম একো কৰিবই নোৱাৰিব। লাইফত কিবা এটা হ'বলৈ হ'লে আপুনি প্ৰথমে নিজক চিনি পাব লাগিব। মই বোলে আমুকহে, মই তামুকহে, মই শামুকহে বা কোনো কথা নাই, কিন্তু আমুক তামুক শামুক এটা অৰ্থ আছে, কিন্তু সেইটো আপোনালোকে বেলেগ বুলি নাভাবিব। সেই নিজক যেতিয়া আপুনি চিনি পাব, তেতিয়া আপুনি সেইসকল ব্যক্তিক চিনি পাব যিসকল লিংখিলাংখা আংকৈ বাংকৈ জেবাংকৈ। চাওক, আপুনি কিবা এটা কাম কৰিবলৈ যোৱাৰ আগতে আপোনাক বহুতে বাধা দিব পাৰে, বহুতে আপোনাক ঠেকা দিব পাৰে, বহুতে আপোনাক ব্যাঘাত জন্মাব পাৰে। কিন্তু আপুনি এই ব্যাঘাত জন্মোৱা বা এই ঠেকাবোৰক আমি কেনেদৰে আঁতৰাম। আপুনি যেতিয়াই নিজক চিনি পাব, মই কোন, মই আমুক, কিন্তু এই আমুক বুলি কোৱাৰ লগে লগে মোৰ লগত কি থকা উচিত, বোলে আংকৈ জেবাংকৈ থকা উচিত নে, বোলে আমুক তামুক থকা উচিত নে, বোলে আলটু ফালটু থকা উচিত, বোলে আংকৈ জেবাংকৈ আমুক তামুক থকাহে উচিত, বোলে বাকীবিলাক অনুচিত। চক লৈ যাওক নিজক। কথাটো কি ক'বলৈ গৈছে আপোনালোকে গম পাইছে। চক, কথাটো এনেধৰণৰ, আমি কিবা এটা কাম কৰিবলৈ যোৱাৰ আগতে সমাজৰ ব্যক্তিসকলেই হওক বা ওচৰ চুবুৰীয়াই হওক ব্যাঘাত জন্মায়, মানে আপোনাক বাধা দিয়ে।
তই আমুকটো কৰি ফালিবি দে, তই আমুকটো কৰিব নোৱাৰ, তই তামুকটো কৰিব নোৱাৰ, তোক কিন্তু তোৰ পাৱাৰ নাই, তই কৰিব নোৱাৰ। কিন্তু সেই পাৱাৰ যদি এই মাইণ্ডত যদি লাগি যায়, মই বোলে তই বোলে আমুকটো কৰিব নোৱাৰ, তই ডাক্তৰ হ'ব নোৱাৰ বোলে, তই ইঞ্জিনিয়াৰ হ'ব নোৱাৰ, তই বোলে প্ৰফেচৰ হ'ব নোৱাৰ, তই বোলে APSCত জইন কৰিব নোৱাৰ, তই বোলে আমুকটো কৰিব নোৱাৰ, তই তামুকটো কৰিব নোৱাৰ, তই অকল খেতিৰ বাদে অন্য বা খেতি কৰাটো এটা হেৰি নহয়, কিন্তু মই কথাটো কৈছোঁ, তই বোলে অকল হাজিৰাহে বা তই অকল কিবাহে কৰিব পাৰ, হাজিৰাহে কৰিব পাৰ, কিন্তু তোৰ ব্ৰেইন নাই। যদি এনেকুৱা কথাবিলাক যদি আপোনাৰ চেণ্টিমেণ্টত যদি লাগে, আপুনি কেতিয়াও সেই চেণ্টিমেণ্টে আপোনাক চেঞ্জ কৰি দিব যে মই কোন। তেতিয়া আপুনি জানিব মই বোলে আমুকহে, মোৰ লগত আমুকহে থাকিব, মই আমুকটো কৰিমহে, আমুকটো কৰিয়ে যাম, আৰু মোৰ লগত কোনো কেয়াৰ ল'ব নোৱাৰিব আমুক তামুক আল্টু ফাল্টুবিলাকে। কিন্তু আমি যদি এই আল্টু ফাল্টুবিলাক যদি বাদ দিওঁ, তেতিয়া এটা কথা হ'ব কি, তেতিয়া আপুনি ছিংগুলকৈ আগুৱাই যাব পাৰিব, ছিংগুলকৈ আপুনি সমাজত স্বীকৃত হ'ব পাৰিব। এই আল্টু ফাল্টুবিলাকে কি কৰিব আপোনাক, তই আমুকত নাযাবি, আমুকত নকৰিবি, আমুকটো নাখাবি, কিন্তু আপুনি জানে নহয় আপোনাৰ নিজৰ এটা ব্ৰেইন দিছে, আপোনাৰ এটা ব্ৰেইন দিছে না, এই ব্ৰেইনটো ইউজ কৰক। এই ব্ৰেইন ইউজ যেতিয়ালৈকে নকৰিব আপুনি, তেতিয়ালৈকে আপোনাৰ তলৰ স্বাধীন নহয়, পৰাধীনত থাকিব লাগিব। আমি যেতিয়াই ব্ৰেইন ইউজ কৰিম তেতিয়াহে আমি স্বাধীনত থাকিম। যেতিয়া ভাৰতবৰ্ষ ব্ৰিটিছৰ তলত আছিল 1947 চনৰ আগলৈকে, যেতিয়া ভাৰতে ব্ৰেইন ইউজ কৰিলে, বোলে আমি আনৰ পৰাধীনত নাথাকোঁ বা আমি আনৰ শাসনৰ তলত নাথাকোঁ, তেতিয়াই জাগিলে দেশ থাকিব দেশ, এটা কথা আছে। কিন্তু আমি যেতিয়াই ভাৰতবৰ্ষই জাগিলে, তেতিয়াই 1947 চনত ব্ৰিটিছে স্বাধীন দিবলৈ বাধ্য হৈ গ'ল। কিন্তু এইটো কথা এই কাৰণেই ক'লোঁ যে আমি নিজক চেষ্টাৰ অসাধ্য একো নাই। আমি নিজক চিনি পাব লাগিব। নিজক চিনি পোৱাৰ পাছত আপুনি আনক চিনি পাওক, আগ ধৰি নিজক চিনি পাওক, বেলেগক নহয়। আমুকে কি খায় কি নাখায় আপোনাৰ দৰকাৰ নাই। মই কি খাওঁ, মই কি কৰিম, মই কি কৰা উচিত, কি নকৰা উচিত, আপুনি নিজক চিনি পাওক বা নিজে জানি লওক মই কোন। আপুনি আনক চিনি পাবলৈ নিশিকিব, আপুনি নিজক চিনি পাবলৈ শিকক এই যুগত। কিন্তু নিজক চিনি পোৱাৰ পাছতহে আপুনি আনক চিনি পাওক, তাৰপৰা সমাজক চিনি পাওক, মই ক'লোঁ। নহ'লে আজিকালি দিনত, আজিৰ যুগত কিন্তু আপুনি চেছ হৈ যাব, আৰু চেছ হ'ব মানে ময়ো চেছ হৈ যাম। এনেকৈ যদি নেভাবোঁ বা এনেকৈ যদি চিন্তা নকৰোঁ, এনেকৈ যদি ব্ৰেইন ইউজ নকৰোঁ, ময়ো চেছ হৈ যাম এদিন, ময়ো চেছ হৈ যাম সমাজৰ পৰা। আপুনিও চাব চেছ হৈ যাব সমাজৰ পৰা এদিন নহয় এদিন, যদি এই ব্ৰেইন ইউজ নকৰে, মই কোন চিনি নাপায় আৰু মই কি হোৱা উচিত জানি নাপায়। আপুনি চিন্তা কৰক মই কোন, মই কি কৰা উচিত, আৰু আপুনি যদি এই নিজক চিনি যদি লৈ আপুনি যদি সমাজত আগুৱাই নাযায়, আপুনি ধ্বংস হৈ যাব। মই কৈ দিলোঁ, ময়ো ধ্বংস হৈ যাম এনেদৰে যদি নিজক চিনি নাপাওঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাবলৈ নেপাহৰিব।